টেষ্ট কৰি চাওঁ। স্বাগতম জনাইছো আতুমনি কিচেন ইউটিউব চেনেললৈ। আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ সজিনা ফুল। আগতে বুটলি থৈছোঁ, এইকেইটা আৰু বুটলি আনিছোঁ। আজি ব'লকচোন সজিনা ফুল কেনেদৰে বনাম ভিডিঅ'টো আৰম্ভ কৰোঁ। এই গাইজ দেখিছেনে, সজিনা গছটো ইমান ডাঙৰ, সজিনা ফুল ইমান লাগিছে নহয়, গোটেই বিচনালীয়া হৈ গৈছে। গছৰ মাজে মাজে সজিনাৰ ফুল। কোৱাটাৰ নহয়, কেৰাহী পাতি লওঁ। এতিয়া আগতে ধুই থোৱা সজিনা ফুলখিনি এইখিনি এতিয়া সিজাই লওঁ অলপ। সজিনা ফুলখিনি 10 মিনিটমান সিজিবলৈ দিম। এতিয়া ঢাকনি মাৰি দিম। ঢাকনি মাৰি দিলে সোনকালে সিজিব। এইখিনি মই লৈ লৈছোঁ। এই জলকীয়া লৈছোঁ 5টা, নহৰু লৈছোঁ, আদা লৈছোঁ। এইখিনি এতিয়া পটাত মই পিচি লওঁ। এয়া দেখিছেনে, একেবাৰে মিহি হৈ গৈছে। এই বাতিতে ইয়াত দি দিছোঁ। এতিয়া ঢাকনিখন উদঙাই চাওঁ কি হৈছে। সিজিছে দেই। এতিয়া চেকি দিওঁ। এতিয়া সিজিলে আৰু চেকিছোঁ। কেৰাহী পাতি লওঁ। কেৰাহী গৰম হৈ গ'ল। এতিয়া তেল দি লওঁ, মিঠাতেল। কেৰাহী গৰম হৈ গ'ল। কাটি থোৱা পিঁয়াজখিনি এতিয়া দি লওঁ। এতিয়া ডিমখিনি দি দিওঁ। এতিয়া ডিমৰ বাকলিখিনি গুচাই লওঁ। এয়া দেখিছেনে, ডিমখিনি ভাজ খাই গ'ল। এতিয়া ডিমখিনি উঠাই লওঁ। এতিয়া একেখন কেৰাহীতে আৰু অলপ তেল দি গ'ল। এতিয়া পিঁয়াজ এটা দি লৈছোঁ। এতিয়া তেল গৰম হৈ গ'ল। এতিয়া সজিনা ফুলখিনি দি লওঁ। জিৰা ধনিয়া পাউডাৰ দিছোঁ। জিৰা পাউডাৰ, নিমখখিনি দিয়াৰ লগে লগে এতিয়া পানী এৰিব লৈছে। পানীখিনি শুকাব দিম আৰু শুকোৱাৰ পিছত ডিমখিনি দি পানীখিনি শুকাই গ'ল আৰু এতিয়া ডিমখিনি দি দিম। ডিমখিনি দি আৰু অলপ দেৰি ভাজি দিম। আদা নহৰু পিচি লোৱাখিনি এতিয়া দি লৈছোঁ। ইয়াত পানী ব্যৱহাৰ নকৰোঁ। পানী দি আগতে সিজাইছিলোঁৱেই, এইটো অলৰেডি সিজি আছে। পানী দি মছলা আদা নহৰু পানীখিনি দিছোঁ, সেইখিনিয়ে হ'ব আৰু। এতিয়া 5 মিনিটমানৰ কাৰণে ঢাকনি মাৰি দিওঁ। এতিয়া 5 মিনিট হৈ গ'ল। এতিয়া উদঙাই যাওঁ। এয়া তৈয়াৰ হৈ গ'ল সজিনা ফুল আৰু মুৰ্গী ডিমৰ ৰেচিপি। এনেদৰে খাইছেনে? এবাৰ খাই চাবচোন।
ৰেচিপি তৈয়াৰ হৈ গ'ল এতিয়া অভি আছামক এতিয়া খাবলৈ দিছোঁ কেনেকুৱা হৈছে খাই জনাব তো গাইছ ৰ'ব ট্ৰাই কৰি লওঁ দেই আপোনালোকক জনাই আছোঁ কেনেকুৱা হৈছে এইটো হয় এইটো কি ফুল বুলি ক'লে আপুনি সজিনা ফুল আৰু ডিম সজিনা ফুল আৰু ডিম গাইছ মই আগতে মানে কি হেৰি পচলাৰ সৈতে ডিম খাইছোঁ এনেকৈ কিন্তু সজিনা ফুলৰ সৈতে মানে খোৱা নাই আজিলৈকে তো টেষ্টটো কৰি চাওঁ বঢ়িয়া লাগিছে একদম মজা এইটো এটা বিগ থাম্বছ আপ দিওঁ আপোনালোকে বঢ়িয়া লাগিছে গাইছ আপোনালোকে ট্ৰাই কৰি চাব পাৰে একদম মজা লাগিছে গাইছ বৌয়ে মানে এইকেইদিন যিবোৰ বনাই আছে একদম ধামাকা বনাই আছে বহুত ভাল লাগিছে খাই সেইদিনা মই কচু মানে খাই থৈ গ'লোঁ কিন্তু ৰিভিউটো নিদিলোঁ আপোনালোকক তো প্লিজ আপোনালোকে বৌৰ চেনেলটো মানে আগুৱাই নিয়ক আৰু লাইক শ্বেয়াৰ কমেণ্ট কৰিব ঠিক আছে আৰু যিমান পাৰে আপোনালোকে শ্বেয়াৰেই কৰিব যিমান পাৰে যাতে চবেই ছাবস্ক্ৰাইব কৰিব পাৰে চেনেলটো